নমস্কাৰ আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ভিডিঅ'টো হৈছে আমি সকলোৱে কৈ থাকো সকলোৱে কওঁ যে অসমত প্ৰতিভাৰ অভাৱ নাই হসাকৈ অসমত প্ৰতিভাৰ অভাৱ নাই তেনে এটি প্ৰতিভা আপোনালোকে হয়তো আগতে দেখিছে যদি বাৰু পুনৰবাৰ মই চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছো এই ভিডিঅ' ক্লিপখন চাই লওকচোন ভিডিঅ' ক্লিপখন আপোনালোকে সকলোৱে দেখিলে চালে এই ব্যক্তিজনৰ নাম হৈছে সুশীল লাহন আৰু তেওঁ বজাই থকা ইনষ্ট্ৰুমেণ্টটো হৈছে এখিলা পাত আসলতে 1970 চনতে তেখেতেটো আৱিষ্কাৰ কৰিছিল বুলি কয় কিন্তু তেওঁ ৰাইজে জানিব পাইছে 2011 চনতে ৰাইজে জানিবলৈ পাইছে পাব্লিছ হৈছে বেছিকৈ জনপ্ৰিয় হৈছে যে অসমৰ চুকে কোণে যতে ততে পোৱা এজোপা গছ এজোপা লতা হয়তো বেলেগতো পাব পাৰে নাজানো কিন্তু অসমৰ চুকে কোণে পৰি থকা লতাডালৰ নাম হৈছে পোহাৰী লতা আৰু এই এখিলা অসমৰ এজোপা লতাৰ গছৰ এখিলা পাতত লাখ টকীয়া ইনষ্ট্ৰুমেণ্টৰ দৰে মাত দিয়ে আমি আপোনালোকে নিশ্চয় শুনিলে মাতটো শুনিলে গতিকে মানুহজনৰ হতে এবাৰ এতিয়া আপুনি যে বজালে পাতখন বজালে আপুনি কৈ দিয়কচোন অকণমান এইখন হৈছে পোহাৰী লতা আমাৰ অসমৰ গছ পোহাৰী লতাৰ পাত এইটো আপুনি মানে এটা নিজে মই খুব সৰুতে শিকা হয় কিন্তু মানে 1970 চনত তেতিয়া শিকা হয় বহুত দিনৰ পাছতে ৰাইজক দিছোঁ আচ্ছা বহুত দিনৰ পাছতে ৰাইজে জানিছে মানে 2011 চনতে জানিছে 2011 চনত জানিছে এইটো মানে বজোৱা কিবা টেকনিক আছে নিশ্চয় এইটো আপোনাৰ ওচৰলৈ গ'লে শিকিব পাৰিব মানুহে বহুতক মই আজি কৈছোঁ এতিয়া হয় মাতিছোঁ কিন্তু তেনেকেতো মানুহ নাহে মানে ইমান হেৰি নকৰে আচ্ছা আমি প্ৰচাৰ কৰিম স্যাৰ হ'ব স্যাৰ ধন্যবাদ স্যাৰ আপোনালোকে পাতখিলাত মাত শুনিলে ইমান সুন্দৰকৈ কোনো স্কেল তাল মান লয় মিছ নোহোৱাকৈ বজাইছে গাইছে আৰু মানুহজনকো চিনি পালে তেখেত
অনাতাঁৰ শিল্পী সুশীল লাহন ডাঙৰীয়া। গতিকে মই আশা কৰিম যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হওক এনেকুৱাবিলাক মানে প্ৰতিভা অসমৰ সংস্কৃতি জগতৰ পৰা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব পৰাকৈ সকলোৱে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে পৃথিৱীৰ সকলো মানুহে শুনিবলৈ পায়, দেখিবলৈ পায়। এখিলা পেলনীয়া এজোপা লতাৰ গছৰ পাতত, পোহাৰী লতাৰ পাতত এনেদৰে লাখ টকীয়া ইনষ্ট্ৰুমেণ্টৰো মাত উলিয়াব পাৰে, সুৰ দিব পাৰে। ইয়াৰ অসমৰ প্ৰকৃতিৰ এইটো মানে কি বুলি ক'ম, অসমৰ প্ৰকৃতিৰ এইটো মানে চমক, অসমৰ প্ৰকৃতিৰ চমক। গতিকে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনালোঁ। আৰু লগতে এই শিল্পীজনৰ এইবিলাক হ'ল শিল্পীজনৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ। ধন্যবাদ।